মজা একদম পুৰা ৰেকৰ্ড কৰিছোঁ মই কিন্তু পুৰা ওপৰৰ পাকত ধাপাককৈ পৰিছে যে ৰুটি এখন খাওঁ বুলি আহিলোঁ নাৰায়ণদাৰ ওচৰত লংকাত নাৰায়ণদাক চিনি নোপোৱা মানুহ হয়তো খুব কমেই ওলাব লংকা ফৰেষ্ট অফিচৰ ওচৰত শনি মন্দিৰটোৰ কাষতে তেওঁৰ অস্থায়ী এখন দোকান এয়া হৈছে নাৰায়ণদা তেওঁ আজি ৰুটি খাবলৈ ইয়ালৈ আহিলোঁ আমি প্ৰায়ে আহোঁ ইয়াত ৰুটি খাই যাওঁ বৰ ধুনীয়া এখন দোকান তেওঁ গোটেই ছিষ্টেমেটিক হিচাপে তেওঁ ইয়াতে ৰুটি বনায় আৰু বৰ সোৱাদ লগাকৈ ৰুটি আমাক দিয়ে খাবলৈ কিন্তু ইয়াৰ এটা স্পেচিয়েলিটি হ'ল যে বৰ জ্বলা দিয়ে জ্বলা দিয়ে বৰ ধুনীয়া হয় 3খনমান চব্জি দিয়ে এটা চাটনি দিয়ে বহুত ধুনীয়া গোল গোল ৰুটিও বনায় এয়া চাওক মৰু মৰু যেন লাগে তুমি শুন বুজানে আছো মই কি দৰে মোৰে হৈ থাকিবা মোৰে জীৱ নাই আপোনাৰ গ্লেমাৰটো কিন্তু কমি গৈছে সঁচা কিমান ধুনীয়া ডেকা ল'ৰা নিচিনা লাগে এতিয়া বুঢ়া নিচিনা লাগি আছে দেখিবলৈ কমচে কম দাঁতকেইটাতো লগাই ল'ব পাৰে আপুনি কমচে কম খাই দিয়কচোন কাহু মাৰি আছে নাৰায়ণদাৰ দোকানৰ ৰুটিবিলাকৰ সঁচাই কিবা এটা মানে যাদু আছে এখন ৰুটি 10 টকাকৈ কিন্তু মানুহ খাবলৈ আহি ইয়াত লাইন ধৰিব লাগে মানুহ আমিতো গ'লে ফটককৈ লাইন নাপাওঁৱেই তাৰমানে ৰখিব লাগে 2 নম্বৰ 3 নম্বৰ 5 নম্বৰ 10 নম্বৰ এনেকুৱা আৰু নাৰায়ণদাই যদি বিচৰাহেঁতেন এটা চাকৰি চৰকাৰী চাকৰি এটা গোটাই ল'ব পাৰিলে হয় কিন্তু সৰুৰে পৰা আমি দেখিছোঁ নাৰায়ণদাই এনেকৈ ৰুটি ইয়াৰ সন্মুখত এই অফিচটোৰ সন্মুখত এনেকুৱাই ফুটপাথৰ এখন দোকান দি তেওঁ নিজৰ পৰিয়ালটোক পোহপাল দি আহিছে আৰু এটা আদৰ্শ হৈ পৰিছে আমাৰ সকলোৰে আমি এই ভিডিঅ'টোৰ জৰিয়তে নাৰায়ণদাক চেলুট জনাইছোঁ বৰ ধুনীয়া বুটৰ সোৱাদ লগা ইয়াত ঘুগনি আৰু বুটৰ ভাজিও পোৱা যায় ইয়াত বৰ ধুনীয়া খাবলৈ এনেকৈ মুখৰ ভিতৰতে কিবা এটা গান গুণগুণাই সদায় ব্যস্ত থাকে বেলা এনেকৈ দেখা যায় যে এতিয়া ব্যৱসায় কৰিবলৈ বহুত ল'ৰাই কয় যে টকা নাই পৰ্যাপ্ত পৰিমাণৰ টকা নাই হয়ও হয় এটা ব্যৱসায় কৰিবলৈ বহুত টকাৰ প্ৰয়োজন হয় কিন্তু ফুটপাথত এনেকৈ নাৰায়ণদাই খুব কম টকাৰ ইনভেষ্টমেণ্ট কৰি এনেকৈ এখন সংসাৰ তেওঁ ধুনীয়াকৈ চলাই গৈছে আৰু তেওঁ আমাৰ আদৰ্শ হৈ ৰৈছে